What's up guys, welcome back to my YouTube channel Mirum Vlogs লৈ আপোনালোকক স্বাগতম জনাইছো। প্ৰথমে গাহৰি ফাৰ্মখনত আছো আৰু গাহৰি গিটা গৱালত এনে ধৰণে ভিতৰত আছে, অলপ মুকলি কৰি দিব লাগিব আৰু তাৰ আগতে অকমান ব্লগটো আপোনালোকলৈ আৰম্ভ কৰি দিলো। এতিয়া চাও হক আজি ব্লগত আপোনালোকক মই কেনেকৈ কি দেখাব পাৰো, অলপ আপোনালোকক দেখাম। আৰু পাই এতিয়া গৰম হৈ আছে, গৰম সিজনত অলপ গাহৰি গিটা মানে এয়াল দি থোৱা নাই, সেইকাৰণে এফালে গোটে জেউৰা মাৰি গলো, জেউৰা মাৰি মেলি এতিয়া ঘৰ বাউণ্ডাৰীৰ ভিতৰত মানে এৰি দিয়া হৈছে। প্ৰথমে এতিয়া আপোনালোকক ব্লগটো ইমান কণ্টেণ্ট নাই যদিও অকণমান সৰু সুৰাকৈ মই দেখাম আপোনালোকক গাহৰিকেইটা কেনেধৰণে মেইনটেইনটো বজাই ৰাখিব লাগে। আৰু প্ৰায় গাহৰি বেমাৰবিলাকো ঢেৰ হৈ থাকে আৰু প্ৰায় পুহিবলৈও বহুতে ভয় কৰে গাহৰি বেমাৰ হয় বুলি, কিন্তু আপোনালোকে এইটো চিন্তা নকৰিব, মাত্ৰ পৰিৱেশৰ লগত খাপ খুৱাই থাকিব পাৰিব লাগিব, খাপ খুৱাই থ'ব লাগিব গাহৰিকেইটা। আপুনি নিজৰ গঁৰালৰ ভিতৰত যদি আপোনাৰ গঁৰালটো পকিকৈ অকণ তলৰ ফ্ল'খন কৰি লয়, যদি আপুনি চাফ চিকুণকৈ সদায় ৰাখে, বজাই ৰাখে, গাহৰিকেইটা বেমাৰ আজাৰৰ পৰা অকণমান হাত সাৰিব। আৰু গাহৰিকেইটা যদি আপোনাৰ চাব হ'লে গাহৰিকেইটা জ্বৰ হয়, কেতিয়াবা আপোনাৰ কাহ চাহ হয়, পেলু হয়, আপোনাৰ যেনেধৰণে মানুহৰ বেমাৰ হয় তেনেধৰণে গাহৰিও বেমাৰ হয়। আৰু এতিয়া প্ৰায় চাব গ'লে গাহৰি যিটো বেমাৰ আপোনাৰ সোৱাইন ফ্লু বেমাৰটো প্ৰায় ভেকচিনটো প্ৰায় কমেই ওলায় আৰু প্ৰায় কেতিয়াবা পাবলৈ নাই, আৰুতো প্ৰায় এতিয়া কম মানে আপোনাৰ প্ৰায় নোলায়, পটককৈ পাবলৈ নহয়। আৰু সেইকাৰণে আপোনাৰ যদি গাহৰি পোহে, গাহৰি পোহাৰ সময়ত আপুনি প্ৰায় নিজৰ পজিশ্যনবিলাক যিডোখৰত ঠাইত বনায় সেই ঠাইডোখৰ সদায় চাফ চিকুণ আৰু নিজৰ গাহৰিকেইটা মেইনটেইনটো কেনেধৰণে কৰিব লাগে সেইখিনি কথা আপোনালোকে ভিডিঅ' যোগেদি প্ৰায় ময়ো ভিডিঅ' যোগেদিয়ে জনা। আৰু এতিয়া মই যিমানটো জানিছোঁ সেইখিনি আপোনালোকক ভিডিঅ'বিলাকত যেনেধৰণে ভিডিঅ'টো বনাইছোঁ মই প্ৰেক্টিকেলি জানি পিনে আপোনালোকক বনাই দেখাইছোঁ। আৰু এতিয়া এই গাহৰিটো মোৰ এবাৰ আকৌ 3বাৰ হ'ব, আকৌ গাভিনী হৈছে, ক্ৰছ কৰালোঁ মই গাহৰিজনী। এইবাৰ এটি 3বাৰ পোৱালি দিব আৰু এতিয়ালৈকে প্ৰায় এমাহমান হৈছে আৰু এই কণ্ডিশ্যন চলি আছে। আৰু এতিয়া মই আপোনালোকক দেখাম এইটোৱে যে গাহৰিকেইটা কেনেধৰণে আছে আৰু কি কৰিব লাগে, মানে গৰমত অলপ কেনেধৰণে ৰাখিছোঁ বলক চাওক। ফাইনেলি গাইজ এতিয়া অলপ টাইম পালোঁ, ভাবিলোঁ আপোনালোকক ব্লগটো লগতে বনাই দিওঁ। ৰাতিপুৱা হ'ল, ৰাতিপুৱা মৰ্ণিং টাইমত এতিয়া অলপমান মই জিমলৈ যাওঁ। আপোনালোকক শ্বৰ্ট ভিডিঅ' এটা দিছিলোঁ, আপোনালোকে যদি ভাল পাইছে মোৰ শ্বৰ্ট ভিডিঅ'টো চাব আৰু যদি পায় তাত লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। এতিয়া মোৰ এজনী মোৰ লোকেল হয় আৰু তাই পোৱালিকেইটাৰ ভিতৰতে আছে, অলপ এনেধৰণে ৰাখিব লগা হয় গাহৰিকেইটা। এজনী মোৰ য়ৰ্কশ্বায়াৰজনী ইয়াতে আছে, তাইকো অলপ মেইনটেইন কৰি ৰাখিব লগা হৈছে। তাই খুব মাটি খানি থাকে, হ'লেও এৰি দিব লগা হয় এতিয়া গৰম ছিজনত। ধুনীয়াকৈ মই এতিয়া এৰি দিম সিহঁতক। পাছফালে যিটো ফিচাৰী আছে সেই ফিচাৰীটোৰ ওচৰত ধুনীয়াকৈ চৰি থাকিব, পাছফালে যাব। আৰু পথাৰটো এইফালে গোটেই খেতি পথাৰ কৰি থোৱা আছে, এইফালে যাব নোৱাৰে বাৰু, হ'লেও চাই থাকিব লাগে কেতিয়াবা মাজে মাজে অলপ। আৰু এনেধৰণে এইটো লোকেলটো ই পাঠা হয়, ই এতিয়া প্ৰায় এই অহা বছৰকৈ নহয় 5 মাহৰ পাছত ইয়াকে আৰু সেই মাককে কাটিব লাগিব, মানে এইবছৰ ইয়াক চেল কৰি দিম। আৰু আপোনাৰ এটা কথা মই আজি মানে আগৰ ভিডিঅ'টো মই আগতীয়াকৈ কোৱা হৈছে, যিটো আপোনালোকৰ পাঠা গাহৰি সদায় চিলেকশ্যনটো যদি আপোনালোকে ৰাখে কেনেধৰণে চিলেকশ্যনটো কৰিব লাগে, মানে কোনটো পাঠা গাহৰি আপোনালোকে ৰাখিলে ভাল হয়, কথাটো অলপ মই আগৰ ভিডিঅ'টো কৈছিলোঁ। হ'লেও মই গাহৰিটো চাই আপোনালোকক অলপ দেখাই দিছোঁ যে যিটো আমাৰ বৃক্কটো এই মানে গাহৰি বৃক্ক দুটা সদায় সমান হ'ব লাগে, কেতিয়াও মানে এটা সৰু বা এটা ডাঙৰ হ'ব নালাগে, তেতিয়া আপোনাৰ কি হয় কণ্ডিশ্যনটো ভাল পোৱালি প্ৰডাকশ্যন হয়। আৰু গাহৰিজনী চাব লাগে যে ভৰি হাতবিলাক চেয়াপা বা চেয়াপা হ'লে আপোনাৰ কণ্ডিশ্যনটো কি হয়, ভৰি হাতবিলাক যদি চেয়াপা হয় তেতিয়া আপোনাৰ গাহৰিজনী মানে ইমান ভাল গ্ৰোথৰ পোৱালি নোলাব পাৰে। যদি আপোনাৰ ঘাইটো যদি আপোনাৰ ভাল গ্ৰোথ হয় তেতিয়াহ'লে আপোনাৰ পোৱালিও ভাল এটা প্ৰডাকশ্যনৰ পোৱালি পাব। আৰু প্ৰথম অৱস্থাত আপোনালোকে এইটো চাব যে গাহৰিজনী মানে আনোতে মাকজনী কেনেকুৱা আছিলে, মানে ক্ষীণ আছিলে নে ডাঙৰ আছিলে নে সৰু আছিলে। আৰু বুঢ়ী গাহৰি যদি আপুনি যদি লয় যে পোৱালি যদি আনি পিনে যদি পাঠা হিচাপে ৰাখোঁ বুলি ভাবিছে তেতিয়াহ'লে সেইটো নাৰাখিব।
আপোনাৰ কোনটো গাহৰি কেনেধৰণে মেইনটেইন কৰিব মানে প্ৰথম যিজনী গাহৰিয়ে দিছে পোৱালি যদি ভাল গঠৰ পোৱালি হয় তেতিয়া আপুনি পাঠা গাহৰি মানে কি কৰিব পাৰে ৰখাব পাৰে মানে তাৰ এটা পাঠা গাহৰি এটা মতা গাহৰি এটা ঘাই দিবৰ কাৰণে ৰাখিব পাৰে সেইটো এটা ভাল কণ্ডিশ্যনৰ হেৰি হয় আৰু প্ৰথম অৱস্থাত আপোনাৰ পাঠা গাহৰিটো লাহে লাহে ডাঙৰ হ'ব পটককৈ ডাঙৰ নহয় খাচী কৰাটো আৰু পাঠা গাহৰিটো যিটো আপোনাৰ ব্ৰ বুলি কয় এই গাহৰিটো বহুত এটা পাৰ্থক্য হেৰি আছে আৰু ইয়াত আপুনি এটা কথা লক্ষ্য কৰি ৰাখিব লাগিব ইয়াত দানাটো খুব মেইনটেইন কৰি ৰাখিব লাগিব দানাটো মেইনটেইন কৰি ৰাখিলেহে ই অলপ মানে ভাল গ্ৰোথ হ'ব আৰু এতিয়া এইবাৰ ইয়াক ভাবিছিলোঁ কাটিম বুলি আৰু যিজনী লোকেল গাহৰি মই এইডোখৰৰ পৰা উলিয়াই দিছিলোঁ তাই পোৱালি এটা ৰাখিছোঁ আৰু তাই মাকৰ এটা পোৱালি ৰাখিছোঁ এনেধৰণে মোৰ ফাৰ্মখন মই অলপ ৰাখিছোঁ আপোনালোকক দেখালোঁ আজি ব'লক এতিয়া চাওক আৰু অলপ এতিয়া মানে ইয়াক মই এতিয়া আপোনাৰ এৰাল দিবলৈ নিম আৰু এনেধৰণে গাহৰিকেইটা অলপ আপডাল কৰি ৰাখিব লগা হৈছে ফাৰ্মখনো অকণমান চাফ চিকুণ কৰি থৈছোঁ আৰু যিমানটো পাৰিছোঁ এইবাৰ মই পাছত লোৱা পোৱালিটো অকণমান কণ্ডিশ্যন বেয়া হৈ আছে ই একো খোৱা নাই ইয়াক মই বেজি চেজি দিছোঁ কি হয় নাজানো ভাল হ'ব লাগে ফাইনেলি গাইজ মই গাহৰিজনী এতিয়া এনেকৈ এৰাল দিবলৈ আহিলোঁ আৰু এইফালে এজনী চৰি আছে লোকেল এজনী আৰু এইফালে গৰুকেইটা আছে আৰু এইডোখৰ এতিয়া ঘাঁহ বনবিলাক এনেকৈ ধৰণে খাই আছে আৰু মেইনটেইনটো কৰি ৰাখিব লগা হয় সদায় আৰু এতিয়া পজিশ্যনটো এইডোখৰ এতিয়া ঘাঁহ বন থকা পজিশ্যনত আপুনি যদি দি থয় গোটেই দিনটোৰ কাৰণে ঘাঁহ বন খাই থাকিলেও ভোক পিয়া নালাগে আৰু দানাটো প্ৰায় মই এতিয়া এইবাৰ দুবাৰকৈ দি আছোঁ দিনটোত প্ৰথম ৰাতিপুৱা যেতিয়া দিওঁ তেতিয়া পূৰা ডাঠকৈ দি দিওঁ